হেল্ল' সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বিহু সকলোৱে বিহু গোৱাতে ব্যস্ত চাগে। আমাৰো আজি জেং বিহু গাইছিলোঁ নহয়, আজি শেষ হ'ব আৰু কাইলৈৰ পৰা কামত ধৰিব লাগিব। আৰু বিহু বুলি ভালেমান কেইদিন গুচিয়ে গ'লগৈ, এতিয়া কাইলৈৰ পৰা কাম লাগিম আৰু। আজি ইমান গৰম পৰিছে, তাতে ৰ'দো ওলোৱা নাই, ইমান গপগপনি উঠিছে। বৰষুণে আহিব চাগে এতিয়া গধূলি সময়ত। কি বতৰটো পাতিছে, ভালকৈ ৰ'দো দিয়া নাই, তাতে আজি ইমান গৰম। এই বিহু আজি কেইদিনমানৰ পৰা বেছি গৰম পৰিছে, এইকেইদিন বেছি পাইছোঁ অলপ গৰমটো। আমাৰ বিহু নাচনী কিজনী, এই কিজনী আজি লাষ্ট বিহু। এইফালে ঢুলীয়া ককাই হয় নাই বাবা? তুমি হাই বুলি কৈ দিয়া আকৌ। গুড মৰ্ণিং নহয় এতিয়া। ভালকে কোৱা, মই হেৰিহে কৈছোঁ, ভিডিঅ'হে কৈছোঁ, ভালকে কোৱা। গুড ইভিনিং হে। কালি বিহু চিহু গাই কালিয়ে সামৰণি মাৰিলোঁ আৰু গাবলগীয়া নাই। এই ওচৰতে কেইখনমানহে গালোঁ আমি। তাৰপিছত আজিৰ পৰা কামত লাগিবলৈ লৈছোঁ। এতিয়া ভাত পানী খাই মেলি আজৰি হ'লোঁ। মই সেই বহুত দিনতে সূতা আনি থৈছিলোঁ ৰিহা চাদৰ দুখনমান লগাম বুলি, সেয়া এতিয়া আজিৰ পৰা ববিন কৰা আৰম্ভ কৰোঁ আৰু। বৰ বেছি মন যোৱা নাই, ভালেমান কেইদিন কাম কৰা নাই যে, সেয়া আজি এতিয়া অকণমান ভাত পানী খাই মেলি উঠি এতিয়া টোপনি লাগিছে। এতিয়া চাহ একাপ বনাইছোঁ, খাই লৈ ববিন দুটামান আজি আৰম্ভণি কৰোঁ আৰু। টোপনি ধৰা নিচিনা লাগিছে, সেইবাবে চাহকাপ খাবলৈ লৈছোঁ। ইয়াত তেল দিয়া পিঠা বনাই ল'লোঁ। এতিয়া চাহ খাবলৈ মাতিছোঁ আৰু চাহ। এয়া মই মুগাৰ ৰঙৰ সূতাটো আনিছোঁ, কাশ্মীৰী পাটৰ, কি বহুতে জিলেলে সূতা বুলিও কয়। এইটো মই সেই ৰিহা চাদৰ লগাম বুলি আনিছিলোঁ। তাৰপিছত এতিয়া সেয়া ববিন কৰা আৰম্ভ কৰিছোঁ আৰু এইকেইটা। ছটা ববিন কৰিলোঁ, এতিয়া আমনি লাগি গ'লগৈ। আৰু দুদিনমানলৈ নকৰোঁ চাগে, যেতিয়া মন যায় তেতিয়া আকৌ কৰিম। এনেকৈ কৰি কোনদিনা পাৰোঁ লগাম আৰু যেনে তেনে। ইমানো জৰুৰী হোৱা নাই বাৰু লগাবই যে লাগে বুলি, হ'লেও এনেই আছোঁ যে, সেইটো কাৰণে আজি ভালেমান কেইদিন কাম কৰা নাই যে বেছিকৈ, সেইকাৰণে এতিয়া আজি মন বহাই নাই। অকণমান যেনে তেনে কৰিলোঁ আৰু তাৰপিছত তেতিয়া আকৌ থৈ দিছোঁ, বেলেগ এদিনা কৰিম আকৌ, যিদিনা মন যায় সেইদিনা কৰিম। ঘৰলৈও যাওঁ লাগিছে, এপাক দুদিনমানৰ পাছতহে যাম আৰু। মানে অকণমান দৰকাৰ এটাও আছে, তেতিয়া দুইফালে হ'ব, ঘৰলৈ যোৱাও হ'ব, সেইফালে যোৱাও হ'ব, তেতিয়াহে যাম আৰু। এতিয়া ভণ্টিয়ে ফোন কৰি আছে ঘৰলৈ যাওঁ বলকৈ। এতিয়া নাযাওঁ আৰু বোলো, দুদিনমানৰ পাছত যাম একেবাৰে। বিহু কৰি লওক আৰু শেষ হওক, তাৰপিছত যাম। দিনটো কাম কাজৰ পৰা আজৰি হ'লোঁ আৰু। এয়া দেখিছে নাই, মেঘে পূৰা ঘিং ঘাং গাজি আছে। গধূলি হ'বই হ'ল আৰু, গধূলি সময়ত বৰষুণ দিবও পাৰে, ঠিকনা নাই, গৰমটো বেছি পৰিছে। আৰু এইফালে গাড়ী গৈ আছে আমাৰ ৰাস্তাটোত। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বাই বাই।